আজি 31 ডিচেম্বৰ এই 31 ডিচেম্বৰ একেবাৰে শেষ তাৰিখটো কাইলৰ পৰা অৰ্থাৎ 1 জানুৱাৰী আৰম্ভ হ'ব 2023 বৰ্ষ আৰম্ভ হ'ব 1 জানুৱাৰীত 2022 বৰ্ষত যিবিলাক কাম কৰিবলগীয়া আছিল আপোনালোকৰ কাৰণে সেইবিলাক কাম যথেষ্টখিনি থাকি গুচি গ'ল যিয়ে নহওক 2023 বৰ্ষটো সকলোৰে কাৰণে শুভকামনা জনাইছোঁ লগতে নতুন বৰ্ষৰ ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে ব্ৰহ্মপুত্ৰ চাপৰিত বগৰী খাবলৈ আহিছে লগত এইখন কটাৰী লৈ আনিছোঁ যাতে বগৰী আমি পাৰিব পাৰোঁ আৰু এইফালে আছে বগৰী এই গছবোৰ দেখিছে এইফালে বগৰী লাগি আছে ইয়াত কিন্তু কেনেকুৱা টেষ্টটো কেনেকুৱা এবাৰ চাই ল'ম আৰু ইফালে বহুত বগৰী গছ এইবিলাক যিমানবোৰ দেখিছে বেছি সংখ্যকে বগৰী গছ আছে এডাল ফৰমুঠি কাটিছোঁ এইটো বগৰী পাৰিলোঁ খাই চাওঁ ইমান মিঠা নহয় টেঙা এইফালে এজোপা আছে এই বগৰীজোপা এইজোপা ইয়াত এইকেইটা পকি আছে ইয়াত বগৰী মজাকে পকি আছে এই দেখিছে ধুনীয়াকে পকি আছে এইবিলাক এইটো খাই চাওঁ এবাৰ পকা বগৰী এইটো সোৱাদ আছে এইজোপা সোৱাদ আছে এইজোপা পাৰি খাব লাগিব লগতে আমি এই ইফালেও আছে এই ইটো পাকে আছে এই তাত আছে তাতো এজোপা বগৰী দেখিছোঁ আঁতৰত খুব পকি আছে সেই বগৰীজোপা চাই লওঁ কেনেকুৱা সেইজোপা যদি বেছি টেষ্টি হয় তেনেহ'লে সেইজোপা পৰা খাম ৱাহ এইজোপা খুব পকি আছে লাল লাল হৈ পকি আছে এইজোপা খাবলৈ বেছি টেষ্টি হ'ব এইজোপা চাই লওক কেনেকুৱা লাল লাল হৈ পকি আছে এইজোপা সৰিও আছে ইয়াত মজা হ'ব এইজোপা খাবলৈ এইজোপা আমি বগৰী পাৰিম এতিয়া বগৰী পাৰি বগৰী খাম জলকীয়া আৰু নিমখ লগাই চাই থাকক কেনেকুৱা টেষ্টি বগৰী এইখিনি বগৰী পাৰিলোঁ লাল লাল বগৰী এতিয়া আমি খাম খাবৰ কাৰণেতো একো নানিলোঁ এতিয়া আমি ইয়াৰ পৰা গছৰ পাত ল'ম এয়া গছৰ পাত আছে এইফালে এজাৰ গছৰ পাত এই এজাৰ গছৰ পাতটো আমি ছিঙি ল'ম ইয়াত নিমখ আৰু জলকীয়াটো থবৰ কাৰণে ভাল হ'ব এই এজাৰ গছৰ পাতটো ল'ম এতিয়া এইখিনি এজাৰ গছৰ পাত লৈ ল'লোঁ ইয়াত আমি নিমখ আৰু জলকীয়াটো থৈ বহি কিনি এটি মজাকে খাওঁ এইটো আমি এটা বাতি নিজে প্ৰস্তুত কৰি ল'লোঁ এইটো বাতি হৈ গ'ল ইয়াতে নিমখ আৰু জলকীয়াটো থ'ম এতিয়া এইটো জলকীয়া দিম এইটো খাই চাম কেনেকুৱা হয় মজা চুপাৰ মজা সুন্দৰ আৰু টেঙাটো আছে
ধুনীয়া বগৰীকেইটা ইমান টেঙা নহয় একচুৱেলি মিঠাই হয় নিমখ লগাই খাবলৈ কিন্তু টেষ্টি হৈছে আৰু এটা কথা কি আমি বতৰৰ ফল সদায় বতৰত খাব লাগে এতিয়া ইয়াত ব্ৰহ্মপুত্ৰ চাপৰিত এনেকুৱা বগৰী গছ অসংখ্য বহুত আৰু এইবিলাক কোনো ব্যক্তিগত বগৰী নহয় যিবিলাক বগৰী আপুনি গুৱাহাটী মহানগৰত বা তেনেধৰণৰ যিবিলাক টাউন আছে টাউনত আপুনি কিনিবলৈ পায় কিলো হিচাপত সেইবিলাক এই ব্ৰহ্মপুত্ৰ চাপৰি যিবিলাক চৰ অঞ্চল আছে এই চৰ অঞ্চলত এই বগৰী গছবিলাক এভেইলেবল নিজে হয় ইয়াত সিঁচিব নালাগে যেতিয়া বাৰিষা পানী আহে এই বগৰী গুটিবোৰ আঁতৰলৈ উটুৱাই লৈ গুচি যায় পানীৰ য'তে পৰে ত'তে হৈ যায় আৰু এইটো এটা কথা ঠিক যে এই বগৰী গছবিলাকৰ পৰা বহুতে এতিয়াও উপকৃত হৈ আছে উপকৃত কেনেকৈ হৈ আছে এই বগৰী গছবিলাকৰ পৰা বগৰী পাৰে এতিয়া যিটো ছিজন আহিছে এই ছিজনটোত বগৰী পাৰিব যিবিলাক বেপাৰী আছে বেপাৰীবিলাকে তেওঁলোকে বগৰী পাৰি বস্তাত ভৰাই লৈ যাব টাউন চহৰবিলাকত তেওঁলোকে কিলো হিচাপত বিক্ৰী কৰেগে অসমৰ প্ৰায় বহুতবিলাক জেগাত দেখিছোঁ এনেধৰণে এই বগৰীৰ খেতি কৰে আৰু বগৰী খেতি কৰি যিটো আপেল বগৰী বা এনেধৰণৰ এইটো মই যিটো খাই আছোঁ এইটোৱে আপেল বগৰী হয় নহয় চাওক এইটোৱে হ'ল আপেল বগৰী এই বগৰীটো বহুতে খেতি কৰে কিন্তু ইয়াত ফ্ৰী খাবলৈ পাইছোঁ অকল ময়ে নহয় মই আপোনালোকক দেখুৱাইছোঁ বহুতে এনেধৰণে খাবলৈ পায় আৰু ইয়াত ওচৰৰ যিবিলাক বাসিন্দা আছে এই ওচৰৰ বাসিন্দাসকলে খোৱাৰ লগতেও বেপাৰীসকলেও বিজনেছ কৰি তেওঁলোকে দুটকা ইনকাম কৰি পৰিয়াল পুহি আছে এই বগৰীৰ পৰা মানে বগৰী মেইন ক'বলৈ গ'লে বেলেগ এটা পদ্ধতিত খাম এতিয়া বগৰীটো এই বগৰীখিনি ইয়াক কাটিছোঁ সৰুকৈ চকলকৈ কাটি নিমখ আৰু জলকীয়া সানি এইখিনি খাম এতিয়া কিমান মঙহাল চাওক কাটি দিলে কিমান মঙহাল চাই লওক এই বগৰীটো চাব কাটি দিওঁ যদি এই কাটি দিলে এইটো চাওক ইমান মঙহাল এই বগৰীজোপা চাওক এইজোপাটো কিমান পকি আছে এই ওপৰৰ ফালে কিমান বহুত পকি আছে এইফালে চাওক এই বগৰীজোপা ওপৰত পকি আছে এই বগৰীজোপা দুটামান টেষ্ট কৰি চাম কেনেকুৱা হয় জানৈ নৈ কাণৰ বালিয়া বগৰী মই নদিম জোকাৰি তুমি খাবা বুটলি কথাটো কি হয় চাওক আজিকালি মানুহে চাকৰি বিচাৰোতে প্ৰায় জীৱনৰ আধাখিনি সময় চাকৰিৰ পাছত লাগি থাকে কিন্তু আমি একচুৱেলি চাকৰি নহ'লেও যে এটা জীৱন সুখেৰে কটাই দিব পাৰোঁ চাকৰি নোহোৱাকৈও যে বহুতে বিভিন্ন ব্যৱসায়ত মনোনিৱেশ কৰি ব্যৱসায়ত সফল হ'ব পাৰে তাৰো উদাহৰণ নথকা নহয় সেইকাৰণে ক'ব বিচাৰিছোঁ যে অকল চাকৰিৰ পাছত লাগি থাকিব নালাগে ব্যৱসায় কৰক খেতি বাতি কৰক যদি মাটি আছে খেতি বাতি কৰক যদি আপোনাৰ টকা আছে সৰহকৈ তেনেহ'লে ডাঙৰ ব্যৱসায় কৰক যদি সৰহ পৰিমাণৰ টকা নাই মূলধন নাই তেনেহ'লে সৰুকৈ হ'লেও আপুনি তামোল পাণৰ এখন দোকানৰ পৰা আৰম্ভ কৰিও কোটিপতি হ'ব পাৰে সেয়েহে নতুন 2023 বৰ্ষটোৰ কাৰণে হেপী নিউ ইয়েৰ জনাইছোঁ মই সকলো ভিউৱাৰ্ছক লগতে মোৰ ফালৰ পৰা এই নতুন বছৰটো অনাগত দিনত মই কেনেধৰণে আপোনালোকৰ বাবে এই ভিডিঅ'সমূহ আনিব পাৰোঁ কি ভিডিঅ' আনিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম যাতে ইউনিক হয় ভিডিঅ'বিলাক বেলেগতকৈ বেলেগ হয় তেনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম অনাগত দিনত হেপী নিউ ইয়েৰ আৰু সকলোকে মই এতিয়া মই মোৰ চেনেলৰ ফালৰ পৰা বাই জনাইছোঁ কাৰণ মই এয়া আহি পালোহি মোৰ বাইকখনৰ ওচৰত বাইকখন ইয়াতে ৰাখি থৈ গৈছিলোঁ
আৰু মই অকলে আহিছিলোঁ ইয়াত চাপৰিৰ মাজত বগৰী খাম বুলি আৰু এই চাপৰিত বগৰী খালোঁ আপোনালোকক বগৰী খোৱাৰ ভিডিঅ' দেখুৱালোঁ আৰু এতিয়া জনালোঁ সকলোকে বাই বাই লাভ ইউ অল